Hey everyone, welcome back to my another mini vlog. So আজি Sunday তো ভাবিলো সকলোৱে মিলি এসাঁজ খাওঁ। পাপা ওলাই গৈছে ইয়াৰ কেইটামান বজাৰ কৰিবলৈ। এয়া কাটি আছে যিহেতু মাহঁতে কাটি আছে চব্জি আৰু দাদাই কাটি আছে খৰি আৰু এইফালে মই কাটি আছো পিঁয়াজ। চব্জিখিনি ইয়াতে কাটি কুটি আজৰি হৈ লৈছো যাতে তাত কোনো লৰালৰি নহয়। আৰু এয়া আমাৰ বনভোজস্থলী দেখিছেনে কিমান মুকলি আকলি। এয়া আহি পাপাই কামত লাগিয়ে গ'ল, জুই ধৰিলে। কেইটামান বস্তু থাকি আহিছিলে, এয়া বৌব আৰু মায়ে লৈ আহিলে আৰু সৰু বৌব আহিলে চাপলাই লাহে আহি আছে। মাৰ মুখত হাঁহিটো দেখিলে যেনিবা ভাল লাগি যায়। এইফালে আকৌ ভণ্টিয়ে কাটি আছে চালাড আৰু বৌবে কাটি আছে জলকীয়া। এয়া পাপাই ভাতটো তুলি মাংস বনোৱাত লাগি গ'ল আৰু এইফালে ফ্ৰাই কৰি আছে মায়ে মাছ। যিহেতু আজি খানাৰ কাৰিকৰ পাপা, তো সেইকাৰণে চুৰিয়া গামোচা পিন্ধি আহিছে। আৰু এইফালে মই আনিবলৈ গ'লো গিলাচ আৰু এইফালে পাপাই মিলাই আছে মাংস। একেলগে সকলোৱে মিলি এসাঁজ খোৱাৰ আমেজটোৱে বেলেগ নহয় জানো। ইফালে মোৰ থালিখন, মই দাইলত দিয়া মাছ খাই বেয়া পাওঁ কাৰণে মোৰ কাৰণে ফ্ৰাই মাছ এপিচ এক্সট্ৰাকে থৈ দিছিলে। তো আজিলৈ সিমানেই, বাই।